হেল্ল', এই আৰ্টিষ্টিক ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ কিছুমান কাৰ্টুনৰ অংশ লৈছোঁ আৰু এই কাৰ্টুনবিলাকত আমি কিছুমান জীৱ জন্তুৰ ছবি ইয়াত ড্ৰয়িং কৰিম। এনেকৈ বিভিন্ন ধৰণৰ জীৱ জন্তুৰ এয়া ছবি। এই ছবিবোৰ একোটা একোটা চৰিত্ৰ, কাহিনীৰ চৰিত্ৰ হিচাপে উপস্থাপন কৰা হয়। এদিনাখন এটা হৰিণাই হাবিৰ পৰা ওলাই নাচি বাগি আনন্দ মনেৰে মুকলি পথাৰত ঘাঁহ খাই আছিল। ঠিক তাৰ পিছতে হৰিণাটোৱে এটি পচন্দ শব্দ শুনা পালে আৰু হৰিণাজনীয়ে চব খাই উঠিল। তাৰপিছত গৰ্জন কৰি হৰিণাজনীক মাতিলে। হৰিণা ভণ্টি, শুনাচোন। হৰিণা ভণ্টি। কোনে মাতিছে? অ' বাঘ দদাই। কি হ'ল? মই বৰ বিপদত পৰিছোঁ। এইটো কৰিকটীয়াৰ ঘৰ। কৰিকটীয়াই মোক বহুদিন হ'ল ইয়াত ভৰাই বন্ধ কৰি ৰাখিছে। তুমি মোক উদ্ধাৰ কৰা হৰিণা ভণ্টি। উদ্ধাৰ কৰিব পাৰোঁ। পিছে উদ্ধাৰ কৰাৰ পিছত যদি তুমি মোক আক্ৰমণ কৰা? নাই, নকৰোঁ। মই কেতিয়াও নকৰোঁ। সঁচাই কৈছানে? তুমি ওলাই আহি মোক নোকোৱাতো? মই সঁচাই কৈছোঁ, তোমাক একো অনিষ্ট নকৰোঁ। তুমি মাথো মোক উদ্ধাৰ কৰা। হৰিণাৰ মনটো বৰ বেয়া লাগিলে আৰু দুৱাৰৰ ডাংডাল গুচালে। বাঘটোৱে ঘৰটোৰ ভিতৰৰ পৰা ওলাই আহি হৰিণাক ক'লে, হৰিণা ভণ্টি, এতিয়া মই তোমাক খাম, কাৰণ মই বহুদিন একো খাব পোৱা নাই। বৰ ভোক লাগি আছে। হৰিণাজনীয়ে বৰ বিপদত পৰিল। বাঘ দদাই, এইটো কেনে কথা? তুমিতো মোক নাখাওঁ বুলি কৈছিলা। তুমি মোক বিশ্বাসঘাতকতা কৰিলা। মই বিশ্বাস একো নুবুজো। মুঠতে মই তোমাক খাবই লাগিব। বাঘ দদাই, বাৰু ঠিক আছে। তুমি মোক এটা চৰ্ত দিব লাগিব। কি চৰ্ত? আমি গৈ থাকোঁতে যদি তিনিটাই একেৰাহে বিশ্বাস নাই বুলি কয়, তেতিয়া তুমি মোক খাব পাৰিবা, আৰু যদি বিশ্বাস আছে বুলি কয়, তেতিয়া তুমি মোক এৰি দিব লাগিব। ঠিক আছে, হ'ব। এই বুলি হৰিণা আৰু বাঘ দুয়ো আগবাঢ়ি গৈ থাকিল। আৰু বাটত এজোপা প্ৰকাণ্ড গছক লগ পালে। গছ ককাই, আমি এটা বৰ বিপদত পৰিছোঁ। কি বিপদ? হৰিণাই আদিৰ পৰা অন্তলৈ বাঘ আৰু হৰিণাৰ মাজত হোৱা সকলো কথা বিৱৰি ক'লে। সকলো কথা বুজিছোঁ, কিন্তু কি ক'বা মোকেই চোৱাচোন। আলিৰ দাঁতিত থাকি কিমান মানুহক চাহ দিলোঁ, জিৰণিৰ সুবিধা কৰি দিলোঁ, কিন্তু যোৱাৰ সময়ত মোৰ ডাল পাত মুচৰি ভাঙি থৈ যায়। সেইকাৰণে মই এই বিশ্বাস কথাটো নাই বুলিয়েই ভাবোঁ। এজনৰ পৰা এই কথা শুনি পুনৰ দুয়ো আগবাঢ়ি গ'ল। বহুদূৰ যোৱাৰ পিছত গৈ এটা বুঢ়া মহক লগ পালে। ককা, ককা,
তোমাক এটা কথা সোধা। হৰিণাই গছক কোৱাৰ নিচিনাকৈ সকলো মজনী কৰি গ'ল। তাৰপিছত নীতি কিনো কম, সৰুৰ পৰা কিমান কষ্ট কৰিলো, কিমান মানুহৰ বোজা টানিলো, মোৰ দ্বাৰা মানুহে কিমান মাটি চহালে, কিন্তু এতিয়া মোৰ অৱস্থা চোৱা। এই বুঢ়া কালত এনেদৰে অকলশৰীয়া অনুভৱ কৰিছো। সেইকাৰণে ময়ো এই বিশ্বাস কথাটো নাই বুলিয়েই ভাবো। মহৰ কথা শুনি হৰিণা আৰু বাঘ পুনৰ আগবাঢ়ি বহু দূৰ যোৱাৰ পিছত গৈ বাটত এটা শহাপহুক লগ পালে। শহা ভাইটি, আমি এটা বৰ বিপদত পৰিছোঁ। কি হ'ল? মানে আমি হৰিণাই শহাপহুক আতি গুৰি লগাই সকলো কথা বিৱৰি ক'লে। শহাপহুটোৱে বুজি পায়ো নুবুজাৰ ভাও লৈ বাঘক উল্টা পুল্টা প্ৰশ্ন কৰিলে আৰু শেষত শহাপহুটোৱে দুয়োকে ক'লে, বাৰু ঠিক আছে, মই কথাটো বুজিবলৈ বৰ অসুবিধাত পৰিছোঁ। গতিকে তোমালোকে ক'ত আছিলা, কেনেকৈ আছিলা, মোক দেখুৱাই দিবা ব'লা। সেই বুলি তিনিও বাঘ, হৰিণা আৰু শহাপহুটোৱে আগবাঢ়ি গৈ খৰিকটীয়াৰ ঘৰটোৰ ওচৰ পালে। অ' এইটো ঘৰ, বাৰু ঠিক আছে। হৰিণা বাইদেউ, তুমি ক'ত আছিলা? মই ইয়াতে ঘাঁহ খাই আছিলোঁ। বাঘ দদাই, তুমি ক'ত আছিলা? মই এই ঘৰটোৰ ভিতৰত এনেকৈ সোমাই আছিলোঁ। হৰিণা বাইদেউ, এই দুৱাৰৰ ডাংডাল কেনেকৈ আছিল দিয়াচোন। হৰিণাই দুৱাৰৰ ডাংডাল লগাই দিয়াৰ পিছত বাঘটোৱে পুনৰ বন্দী হৈ পৰিল আৰু বাঘটোৱে গুজৰি গুজৰি মোক ওলাই যাবলৈ দিয়া, মোক ওলাই যাবলৈ দিয়া বুলি চিঞৰিবলৈ ধৰিলে। তেতিয়া শহাপহুটোৱে বাঘক ক'লে, হে বাঘ দদাই, তুমি বৰ পিছলীয়া, বিশ্বাসঘাতক। হৰিণাক নাখাওঁ বুলি মুকলি কৰি দিয়াৰ পিছত পাহৰি গ'লা প্ৰতিশ্ৰুতি। গতিকে তোমাৰ যোগ্য স্থান এয়াই। হৰিণা বাইদেউ, তুমিও তোমাৰ কাম কৰাগৈ আৰু ময়ো আহিলোহি। সেই বুলি শহাপহু আৰু হৰিণা তাৰ পৰা আঁতৰি গ'ল। বাঘটোৱে চিঞৰ বাখৰ কৰি কৰি এটা সময়ত অৱশ হৈ পৰি মৰি থাকিল।